আজি আমাৰ 4খন জিলাতে আমাৰ সভা আছিলে বাক্সা চিৰাং কোকৰাঝাৰ 3খন জিলাত বিভিন্ন সভাত অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সবৰে মুখে মুখে এটাই কথা এইবাৰ UPPLৰ যিখিনি প্ৰাৰ্থী আছে এইটো বিজয় কৰিব লাগে আৰু সুস্থ এটা চৰকাৰ গঠন কৰিব লাগে। মিত্ৰজোঁটৰ চৰকাৰত কিমানটা বিধায়ক থাকিব? চাওক 100+ কথা আজি বিজেপি নেতৃত্বত কৈ আছে, কিন্তু মোৰ যিটো এনালাইচিছ কোনো কাৰণত 80ৰ মানে মাইনাছত নাহে, 80+ হ'ব আৰু 80+ MLA লৈ পেলাই বিজেপিৰ নেতৃত্বত যিটো NDA চৰকাৰ এইবাৰ অসমত চৰকাৰ গঠন কৰিব। মহাজোঁটৰ লগত প্ৰত্যাহ্বান ক'তোৱে নাই, কাৰণ মহাজোঁটত যিকোনো ফেচ ভেলু নাই। ইয়াত কোনো মানুহে বদৰুদ্দিন আজমলৰ মুখত চাই ভোট নিদিয়ে, হাগ্ৰামাৰ মুখত চাই ভোট নিদিয়ে আৰু কংগ্ৰেছৰ তেনেকুৱা কোনো নেতা নাই যাৰ মুখত চাই পেলাই ৰাইজে ভোট দিব। গতিকে বিকল্প একো নাই, বিকল্প এটাই বিজেপি আৰু যিটো এলাইড আছে ইয়াৰ লগতে এতিয়া ৰাইজে থাকিব আৰু ইয়াৰে চৰকাৰ গঠন কৰিব। চাওক ইতিমধ্যে আহি আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুটা দিন 1 তাৰিখ আৰু 3 তাৰিখত আহি আছে, গৃহমন্ত্ৰী ডাঙৰীয়া আহি আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে আৰু বহুতো নেতৃত্ব ইয়াত আহিব। আৰু ইতিমধ্যে যিহেতু ৰাইজে UPPL বিজেপি অগপৰ চৰকাৰটো হ'বৰ কাৰণে ইতিমধ্যে ৰাইজে মতটো দিছে বা তেখেতসকলৰ মতামতটো দিছে। ইয়াত আৰু নিৰ্বাচনী প্ৰচাৰৰ খুব বেছি প্ৰয়োজন আছে বুলি মই নাভাবোঁ। 28 আৰু 29ৰ বাবে ধৰি লওক আপোনালোকে কি নিশ্চয় ওপৰত চাওক 28, 29 বুলি নাই, গোটেই বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা দিব লাগে, ভূমিৰ অধিকাৰ দিব লাগে। যি 17 বছৰে হাগ্ৰামা BPF-এ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে ইয়াৰ পৰা মুক্ত কৰিব লাগে আৰু সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা। হাগ্ৰামাৰ চকুত যিহেতু তেখেতে 17 বছৰ দুৰ্নীতি কৰিলে, এতিয়া চবতো তেখেতে দুৰ্নীতি দেখা পাব আৰু দুৰ্নীতি য'ত নাই তাত হাগ্ৰামা নাই, য'ত দুৰ্নীতি আছে তাত হাগ্ৰামা আছে। গতিকে এতিয়া BTR যিটো গভৰ্ণমেণ্ট আছে তাত হাগ্ৰামা নাই, ইয়াতে দুৰ্নীতিও নাই। এইবাৰ BDCৰ পৰা হাগ্ৰামাৰ দল উৎখাত কৰিব পাৰিবনে? এইটো আমি উৎখাত কৰিব নালাগে, ৰাইজে অলৰেডি উৎখাতেই কৰি দিলে। চৰকাৰ এতিয়া নাই, 29 জনক লৈ পেলাই আমি চৰকাৰ চলাই আছোঁ আৰু এই বিধানসভা নিৰ্বাচনত এজনো BPF-ৰ পৰা জিকিব নোৱাৰে। তেখেতে এনেই লম্ফজম্ফ কৰিব, টকা পইচা আছে কাৰণে, কিন্তু এটাও চিট জিকিব নোৱাৰে। দুৰ্নীতি ভ্ৰষ্টাচাৰী BPF-ক বিদায় দিবলৈ ৰাইজে সাজু হৈছে।